हेलो फ्रेंड, वेलकम टू माय यूट्यूब चैनल। आज आमी এই ভিডিওটিত ইংৰাজী সি আখৰেৰে আৰম্ভণি হোৱা কিছুমান ইংৰাজী শব্দ আৰু তাৰ আমি অসমীয়াত অৰ্থ জানিম। আহক আমি ভিডিওটি আৰম্ভ কৰোঁ। সো লেটস বিগিন। ক্যাচ ক্যাচ মানে ধৰা বা বন্দী কৰা। ক্যাবিনেট ক্যাবিনেট মানে মন্ত্ৰী পৰিষদ। ক্যাজ ক্যাজ মানে সজা বা বন্দীশালত বন্দী কৰি ৰখা। কেৰেক্টাৰিষ্টিক কেৰেক্টাৰিষ্টিক মানে বৈশিষ্ট্যসূচক গুণ। ক্লামিটি ক্লামিটি মানে দুৰ্যোগ বা বিপত্তি বা বিপৰ্যয়। ক্যালকুলেট ক্যালকুলেট মানে হিসাব কৰা বা গণনা কৰা। কল কল মানে মতা বা মাতি অনা। কেলছ কেলছ মানে কঠিন বা অনুভূতিহীন কাম কাম মানে শান্ত। কেমোফ্লেগ কেমোফ্লেগ মানে ছদ্মবেশ বা ছদ্মবেশ ধাৰণ কৰা। কেম্পেইন কেম্পেইন মানে প্ৰচাৰ অভিযান বা প্ৰচাৰ চলোৱা কাৰ্য। কেন কেন মানে সক্ষম হোৱা বা সমৰ্থ হোৱা। কেনসেল কেনসেল মানে প্ৰত্যাহাৰ কৰা বা কাটি দিয়া। কেণ্ডিডেট কেণ্ডিডেট মানে প্ৰাৰ্থী বা পৰীক্ষাৰ্থী। কমপ্লিট কমপ্লিট মানে সম্পূৰ্ণ কৰা বা সমাপ্ত কৰা। কেনি কেনি মানে সতৰ্ক বা চতুৰ বা চালাক। কেনভেছ কেনভেছ মানে প্ৰচাৰ চলোৱা। কেপাবিলিটি কেপাবিলিটি মানে ক্ষমতা বা সামৰ্থ্য বা শক্তি। কেপাচিটি কেপাচিটি মানে মানসিক সক্ষমতা বা ধাৰণ ক্ষমতা। কেপটিভেট কেপটিভেট মানে আকৰ্ষণ কৰা বা মুগ্ধ কৰা। কেপচাৰ কেপচাৰ মানে বন্দী কৰা। কাৰ্ডিনাল কাৰ্ডিনাল মানে মুখ্য বা প্ৰধান বা গুৰুত্বপূৰ্ণ। কেয়াৰ কেয়াৰ মানে যত্ন কৰা বা চিন্তা কৰা। কেৰিয়াৰ কেৰিয়াৰ মানে জীৱিকা বা বৃত্তিধাৰী। কেয়াৰফুল কেয়াৰফুল মানে যত্নৱান বা চিন্তিত। কেয়াৰলেছ কেয়াৰলেছ মানে অসাৱধান। কাৰ্নিভোৰ কাৰ্নিভোৰ মানে মাংসভোজী প্ৰাণী। কাৰ্পেণ্টাৰ কাৰ্পেণ্টাৰ মানে কাঠমিস্ত্ৰী বা বাৰৈ। কেৰি কেৰি মানে বহন কৰা বা কঢ়িয়াই অনা। কমপ্লেইন কমপ্লেইন মানে অভিযোগ কৰা বা গোচৰ দিয়া বা আপত্তি কৰা। কেজুৱেলি কেজুৱেলি মানে অনিয়মীয়াকৈ বা মাজে সময়ে। কেটালগ কেটালগ মানে তালিকা বা সূচীপত্ৰ বা তালিকা কৰা। কেটেগৰী কেটেগৰী মানে বৰ্গ বা শ্ৰেণী। কজ কজ মানে কাৰণ বা উদ্দেশ্য। কচন কচন মানে সাৱধান বা সকিয়নি। কম্পাইল কম্পাইল মানে সংকলন কৰা। চিজ চিজ মানে বন্ধ কৰা বা সমাপ্ত কৰা বা শেষ কৰা। চেলিব্ৰেট চেলিব্ৰেট মানে উৎসৱ পালন কৰা বা উদযাপন কৰা বা অনুষ্ঠিত কৰা। সেন্সাস সেন্সাস মানে দেশৰ জনসংখ্যাৰ চৰকাৰী জৰীপ বা লোকপিয়ল। চেঞ্চুৰী চেঞ্চুৰী মানে শতাব্দী বা
শতিকা। চেরিমনিয়াল মানে আনুষ্ঠানিক বা আনুষ্ঠানিকতা। সার্টেন মানে নিশ্চিত বা অবধারিত বা খাটাং। সার্টিফিকেট মানে প্রমাণপত্র বা প্রশংসাপত্র। চ্যালেঞ্জ মানে প্রত্যাহ্বান জানা। চাম্প মানে শব্দ কৰি চোৱা বা চবাই খোৱা শব্দ। চান্স মানে আকস্মিক সংগঠন বা সংযোগ। চেঞ্জ মানে সলনি কৰা বা পৰিৱৰ্তন কৰা। চাৰ্জ মানে দোষাৰোপ কৰা বা অভিযুক্ত কৰা। চেৰাটি মানে দানশীলতা বা প্ৰেম আৰু দয়াৰ ভাৱ। কমপ্লিমেণ্ট মানে প্ৰশংসা বা অভিনন্দিত কৰা। চিপ মানে সস্তা বা কম দামৰ। চিট মানে ঠগা বা প্ৰবঞ্চনা কৰা। শ্বেয়াৰ মানে জয়গাৰ কৰা বা আনন্দিত কৰা। কম্পিট মানে প্ৰতিদ্বন্দ্বিতা কৰা। চিফ মানে মুখ্য বা প্ৰধান। চাইল্ডহুড মানে ল'ৰালি বা শিশুকাল। চিল মানে শীতল কৰা বা জাৰ বা শীত। চয়েচ মানে পছন্দ বা বাছি লোৱা কাৰ্য। কম্পেয়াৰ মানে তুলনা কৰা বা সাদৃশ্য বিচাৰ কৰা। চাৰ্কেল মানে চক্ৰ বা বৃত্তমণ্ডল বা চাৰিওফাল। চাৰ্কামষ্টেন্স মানে পৰিস্থিতি বা অৱস্থা বা বিশেষ ঘটনা। চিটিজেন মানে নাগৰিক বা নগৰৰ বাসিন্দা। ক্লেইম মানে দাবী বা অধিকাৰ দাবী কৰা। ক্লাব মানে হাততালি দিয়া বা হাত চাপৰি দিয়া। ক্লাৰিফাই মানে স্পষ্ট কৰি দিয়া বা ভালকৈ বুজাই দিয়া। কমন মানে সাধাৰণ বা সকলোতে পোৱা বা সাৰ্বজনীন। ক্লাছিফাই মানে শ্ৰেণী বিভাগ কৰা। কমিউনিকেট মানে আদান প্ৰদান যেনে ভাৱ তথ্য আদিৰ বা জনা বা অৱগত কৰা। ক্লিন মানে পৰিষ্কাৰ কৰা বা নিৰ্মল বা পবিত্ৰ। ক্লেভ মানে ফালি দিয়া বা ভাগ কৰা বা দুফাল কৰা। ক্লেভাৰ মানে চতুৰ বা কৌশলী বা টেঙৰ। ক্লাইমেট মানে জলবায়ু। ক্লাইম মানে বগাই উঠা বা আৰোহণ কৰা। কমেণ্ট মানে মন্তব্য বা অভিমত। কমাৰ্চিয়েল মানে বাণিজ্যিক। কমিট মানে অংগীকাৰবদ্ধ হোৱা বা দৃঢ় প্ৰতিজ্ঞ হোৱা। ক্ল'জ মানে ওচৰ বা নিকটৱৰ্তী বা বন্ধ কৰা বা ঘন বা ডাঠ। ক্লথ মানে কাপোৰ পিন্ধা বা আৱৰণ দিয়া বা কাপোৰেৰে ঢাকি দিয়া।
ক্লাউডি ক্লাউডি মানে ডাবৰীয়া কালেক্ট মানে সংগ্ৰহ কৰা বা কাৰোবাৰ পৰা লোৱা বা আদায় কৰা কইনচাইড মানে ফুলা বা উফন্দা উঠা কোলাবৰেট মানে সহযোগ কৰা বা মিলিজুলি কাম কৰা কোলেপছ মানে ভাঙি পৰা বা ধ্বংস হোৱা বা পতন কলিগ মানে সহকৰ্মী কমবেট মানে যুদ্ধ কৰা বা প্ৰতিৰোধ কৰা কম্বাইন মানে একেলগ কৰা কাম মানে অহা বা উপস্থিত হোৱা কমফৰ্ট মানে আৰামদায়ক বা সকাহদায়ক কামাণ্ড মানে আদেশ দিয়া বা হুকুম কমেন্স মানে আৰম্ভ কৰা। হেল্ল' ফ্ৰেণ্ড, এয়া আছিল আজিৰ ভিডিঅ'টিত ইংৰাজী চি আখৰেৰে আৰম্ভণি হোৱা কিছুমান ভোকাবুলাৰী আৰু তাৰ অসমীয়াত অৰ্থ। ভিডিঅ'টি ভাল লাগিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।